Hello everyone, welcome back to my channel. কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় সকলোৰে ভাল সম্পূৰ্ণ ভাল আজি মই বহুত দিনৰ মূৰত আনটা ৰিভিউ ভিডিও লৈ আহিছো আপোনালোকে নিশ্চয় থাম্বনেল চাই গমে পাইছে আজি ভিডিওটো কিহৰ ওপৰত হ'বলৈ গৈ আছে এয়া আপোনালোকে চাব পাৰিছে মই মিছৰ পৰা কেইজনমান চাদৰ মেখেলা অৰ্ডাৰ কৰিছো বহুত দিন হ'ল মই মিছৰ পৰা চাদৰ মেখেলা অৰ্ডাৰ কৰা নাছিলো মানে বিয়াৰ আগতে কৰিছিলো বিয়াৰ পিছত আৰু অৰ্ডাৰ কৰা নাছিলো মই চাদৰ মেখেলা কেইটামান ৰিভিউ ভিডিও দি দিছো আপোনালোকে নিশ্চয় চাইছে মোৰ আগৰ ভিডিও বিলাকতকে আজি ভিডিওটো অলপ বেলেগ হ'ব আৰু মই মানে আগতে যেবিলাক চাদৰ মেখেলা লৈছিলো হেবিলাক 700-800কে মানে ওপৰত নাছিলে তাৰ তলতে আছিল আৰু এজৰ মই 1200 দি লৈছিলো এজৰ মাত্ৰ মই মিছৰ পৰা মানে 1200 দি লৈছিলো এজৰ বহুত ভালে আহিছিল কোবলে গলে ভালে আৰু এজৰ মই বহুত কেইবাৰে পিন্ধিছো আপোনালোকে চাব পাৰিছে এজৰ মই মিছৰ পৰা 1200 টকা দি লৈছিলো আৰু ভালে লাগিছিল বহুত কেইবাৰ পিন্ধিছো আৰু বাকি যেবিলাক মই চাদৰ মেখেলা ৰিভিউ দিছিলো মানে ৰিভিউ ভিডিও দিছিলো বা লৈছিলো এইবিলাক গোটেই মোৰ 700কে তলত 500 এনেকুৱা মানে আজি মানে মই অলপ দামী লৈছো মানে 1000ৰ ওপৰত আজি মোৰ চিৰিয়াল চাদৰ মেখেলা মানে 1000ৰ কাষত বা 1000ৰ ওপৰত এনেকুৱা লৈছো মানে এটা কথা অনুভৱ কৰিছো আমি যদি দোকানত যাও কেতিয়াবা কাপোৰ কিনিবলে কিন্তু আমি কি কৰো পটককে মানে 1000-1500 বা 2000-2500 পৰ্যন্ত দি দিও মানে যিজোৰ কাপোৰ আমাক চাই ভাল লাগে পটককে লৈ লো তেতিয়া মানে আমাক বেয়া নালাগে যে 2500 টকা দি এজোৰ কাপোৰ ললো বেয়া নালাগে কিন্তু যেতিয়া আমি মানে মিছত কাপোৰ মানে চাই থাকো এনেকে তেতিয়া আমাৰ কি হয় বেছি 1000 টকাৰ বিলাক আমি বেছি ভাগে কম কিনো 500-600 এনেকুৱা বিলাকে আমি কিনো কাৰণ আমি তাত বহুত চাই থাকো নিজে চাই থাকো তো তাতে আমি কাপোৰজোৰৰ লগতে দামটো চাও তো হেতুৱে মেইন কাৰণ আৰু আমি দামিক মানে 1000 বা 1500 বা 2000 দি মিছৰ পৰা চাদৰ মেখেলা লবলৈ ইচ্ছা নকৰো এটো মানে মই মোৰ ফালৰ পৰা কৈছো বেলেগে কিভাবে নাজানো কিন্তু তেনেকুৱাই হয় মেক্সিমাম সবে মানে কম দামিকে কিনে কিন্তু এটা কথা আপোনালোকে অনুভৱ কৰিছানে মিছৰ পৰা আমি 500 টকা যিজোৰ কাপোৰ লও মানে মিছৰ পৰা ইমানবোৰ কাপোৰ লৈ মানে মই অনুভৱ কৰিছো মানে 500 টকা বা 600 টকাৰ কাপোৰ বিলাক ইমান এটা ভাল নাহে যদি কিবা কাৰণ আপোনালোকে পলিপাট বা মিক্স পাট লিখা থাকে বা পলিপাট বা মিক্স পাট লয় সেইবিলাক অলপ সিল্কি টাইপৰ আহি যায় পলিপাটে আহি যায় মিক্স পাটটো কেতিয়াও নাহে সেইবিলাক তথাপিও পিন্ধিব মনা হয় কিন্তু যদি আপোনালোকে এসি কটন বা বুৱা চাদৰ মেখেলা বা টস এইবিলাক যদি মিছৰ পৰা 500 বা 600 টকা অৰ্ডাৰ কৰে কি কম একেবাৰে পিন্ধিব মানা নহয় সেইবিলাক মানে আপোনালোকে এটা কথা মনত ৰাখিব আমাৰ অসমৰ যিবিলাক চাদৰ মেখেলা যিবিলাক বুৱা চাদৰ মেখেলা সেইবিলাক কেতিয়াও মিছত নাপায় হ্যান্ডমেড কাপোৰ মিছত কেতিয়াও নাপায় মিছত যিবিলাক চাদৰ মেখেলা দিয়ে সেইবিলাক গোটেই মানে মেচিন মেটে দি দিয়ে তো আজি ইখিনি আছিল আৰু ভিডিওটো শেষলৈকে চাই থাকিব এই কেজৰ মই আজি আনবক্সিং কৰিম এতিয়ালৈকে মই আনবক্সিং কৰা নাই এই কেজৰ দেখুৱাই দিম আৰু তো মই প্ৰথম এজোৰ এয়া আপোনালোকে চাব পাৰিছে মিছৰ বৰ্তমান মানে এনেকৈ চিষ্টেম কৰিছে আপোনালোকে কি অৰ্ডাৰ দিয়ে গোটেইখিনি মানে এনেকৈ দেখাই পায় যদি মানে কিছুমানে কি কয় যে ভুল বা ফেক প্ৰডাক্ট দিছে তেনেকৈ মানে ৰিটাৰ্ণ কৰি দিয়ে আৰু এই মানে তাৰ কাৰণে নিশ্চয় এনেকুৱা ব্যৱস্থা কৰিছে তো দেখা পোৱাই যায় হাতত খুলিছা এইটো কেনেকৈ আহিছে ইয়াৰ দাম আৰু মানে প্ৰাইসবোৰ মানে ইয়াৰ দামবোৰ মই ডিসক্ৰিপশনত দি দিম আৰু লিংক বিলাকো ডিসক্ৰিপশনত দি দিম আপোনালোকে তাৰ পৰা পাৰচেজ কৰিব পাৰিব যদি ভাল হয় চেক কৰিব পাৰিব যদি ভাল লাগে আৰু এতিয়া ভাল হলে বেয়া হয় মই গম নাপাও তো ভালো লাগিব পাৰে যদি যদি আপোনালোকক কাৰোবাক ভাল লাগে তো ডিসক্ৰিপশনত গোটেইখিনি পাব লিংক পাব প্লাস প্ৰাইস গোটেইখিনি পাই যাব তাতে গৈ চেক কৰিব পাৰিব আৰু মই মানে প্ৰাইস বিলাক এনেকে মনত ৰাখা নাই কিমান লৈছে এটা কথাটো ঠিক 1000ৰ ওপৰত আৰু 1000ৰ কাষতে ইমান কম নহয় অলপ দামী লৈছো এইবাৰ হৈয়ে ভাবিছো যে প্ৰত্যেকবাৰে কম দামী কাপোৰ লওঁ এইবাৰ অলপ দামী লৈ চাও কেনেকুৱা আহে এয়া চাওক আপোনালোকে চাব পাৰিছে ওপৰৰ পৰা কিন্তু বহুত ভাল লাগিছে ভিতৰত কেনেকুৱা গম নাপাওঁ আৰু এইযোৰ হৈছে ৰেড কালাৰৰ এনেকুৱা হোৱাইট আৰু ৰেডেৰে মানে এনেকুৱা ফুল বসা আছে আপোনালোকক মই কি কম আপোনালোকে নিজে চাওক
মানে কেমেৰা ধৰিব পাৰিছে নে নাজানো, ইমান ধুনীয়া লাগিছে, একদম পিয়ৰ হেণ্ডমেডৰ দৰে। এয়া হৈছে পটিবিলাক, মানে এয়া হৈছে পাৰিবিলাকত এনেকুৱা মানে অলপ তেৰাকে বেছি পিনে চিম্পলকে দিয়া আছে। এয়া 6টা পাৰি দিয়া আছে। এইখন হৈছে চাদৰৰ আঁচলখন, এইখন হৈছে চাদৰৰ আঁচলখন আৰু হৈছে এয়া হৈছে চাদৰৰ গা। এয়া হৈছে ইফালে চাদৰৰ আঁচলখন। তাৰপিছত আপোনালোকক মই বাকীখিনি দেখাই দিওঁ। আৰু এইখন হৈছে মেখেলাখন। এয়া হৈছে ব্লাউজ পিচ। ইমান ধুনীয়া লাগিছে ব্লাউজ পিচটো, ইমান ডাঙৰকে দিছে। আজিকালি মানে ছোৱালীবিলাকে ইয়াৰ পৰা দি দিয়ে, তো গোটেই মানে ইয়াৰ পৰা ফুলটো কভাৰ হৈ যাব। এয়া চাব পাৰিছে, ইমান ডাঙৰকে ফুলটো দি দিছে। আৰু এইখন হৈছে মেখেলা, এয়া হৈছে মেখেলা। ভগৱান কি কম আপোনালোকক, আপোনালোকে এবাৰ যদি ৰেড কালাৰ ভাল পায় আৰু কাপোৰ ল'ব বুলি ভাবিছে, মানে কি কম আৰু, আপোনালোকে যদি ৰেড কালাৰ ভাল পায় আৰু কাপোৰ ল'ম বুলি ভাবিছে এযোৰ ৰেড কালাৰৰ, আৰু হেণ্ডমেড নহয় মেচিন মেড, দোকানত গৈ এনেকুৱা ছেইম এযোৰ কাপোৰ মই দোকানৰ পৰা আনিছো। মোৰ কালাৰটো আছিলে, কালাৰটো অলপ চকলেট টাইপৰ আছিলে। কিমান ল'লে? 2200 টকা লৈছে। আৰু এইযোৰ চাওক, 1000ত ইমান ধুনীয়া লাগিছে, মানে ক'বলৈ আৰু ভাষা নাই। চাওক ইমান ধুনীয়া লাগিছে, 1000 টকাত ইমান ধুনীয়া কাপোৰ পায়নে? আপোনালোকে গোটেইখিনি দেখা নাপায়। এয়া হৈছে চাদৰৰ আঁচল। ফুলবিলাক চাওক, আপোনালোকক মই কেমেৰাত লৈ ভালদৰে দেখাই দিছো। এয়া ইমান ফিনিচিং ভাল, কিন্তু এইবিলাক মেচিন মেড হয়, হেণ্ডমেড নহয়, কিন্তু মেচিন মেড কাপোৰে আপোনালোকৰ দোকানত ইমান টকা লৈ। মোক বহুত ভাল লাগিছে এইযোৰ কাপোৰ। 1000 টকা যে এইযোৰ কাপোৰ পাইছো, মানে কি ক'ম আৰু, বহুত ভাল লাগিছে। আপোনালোকে যদি ৰেড কালাৰৰ কাপোৰ ল'ম বুলি ভাবি আছে, কাৰোবাৰ বিয়া বা কিবা বিয়া চিয়াত পিন্ধিবলৈ, মানে পাৰ্টিত পিন্ধিবলৈ বহুত ভাল হ'ব এইযোৰ। তো এইযোৰ ল'ব পাৰে। এইযোৰ হৈছে মোৰ প্ৰথম কাপোৰ। এইযোৰটো মোৰ আৰু মোৰ ছেকেণ্ড হৈছে এইযোৰো মই এতিয়ালৈকে খোলা নাই, মানে মই 3000ৰে খোলা নাই। আৰু এইযোৰো মোৰ 1000ৰ কাষ, মানে কৈছোৱে 3000 1000ৰ হয়তো কাষত, অলপ নহ'লে ওপৰত 100মান ওপৰত 1100 মান লৈছে। দামবিলাক মানে মই মনত ৰখা নাই, তো আপোনালোকে যিযোৰে ভাল লাগে ডিছক্ৰিপশ্যনত পাই যাব। সেইযোৰ আছিলে মোৰ ৰেড কালাৰৰ। এইযোৰ আপোনালোকে চাব পাৰিছে, এয়া হৈছে চাদৰৰ পটিবিলাক, মানে পাৰিবিলাক। এয়া এইযোৰ ৰেটতে আহিছে, গল্ডেন আৰু হোৱাইট এনেকে ফুল দিয়া আছে, মানে ফুল বচা আছে। আৰু এই কাপোৰযোৰ এয়া হৈছে আঁচল চাদৰৰ, আঁচল। আৰু এয়া হৈছে গা। এই কাপোৰযোৰ হেভি হয়, কিন্তু এইযোৰ মানে গৰমত, আজি বহুত গৰম দি আছে ন, এইযোৰ মানে আজি মানে চালে অলপ মানে কিবা বেলেগ এটা ফিল আহি যায়। ঠাণ্ডা দিনত পিন্ধিবলৈ কিন্তু বহুত ভাল হ'ব। আৰু বিশেষকৈ আমাৰ প্ৰগ্ৰামবিলাক ঠাণ্ডা দিনতে থাকে, বিয়া বা কিবা পূজা এনেকুৱা ঠাণ্ডা দিনতে থাকে। চাদৰ মেখেলা বেছিভাগ আমাৰ ঠাণ্ডা দিনতে পিন্ধা হয়, গৰমত পিন্ধাটো কমেই হয়। আৰু এয়া হৈছে ইয়াৰ ব্লাউজ পিচ। এইটো চিম্পল হয়, ইয়াতে এটা পাৰি দিয়া আছে এনেকে। আৰু এইখন হৈছে মেখেলাখনৰ চিম্পলে এনেকে পাৰি দিয়া আছে, ডাঙৰকে দিয়া আছে। এইটো এই ফুলটো অলপ ডাঙৰকে আঁঠু এৰাই যাব, মানে আঁঠুৰ ওপৰলৈকে হৈ যাব। এবাৰ মই চাই দিছো, আঁঠুৰ ওপৰলৈকে হৈ যায়। এয়া আপোনালোকে চাব পাৰিছে। আৰু ইয়াৰ চাদৰখন মই লৈ গৈ দিছো। এয়া আছে চাদৰ। এইখন হৈছে চাদৰখন। এইযোৰো ধুনীয়া লাগিছে, মানে কিবা বেলেগ এটা, ফুলটো হেভি হয়, কিবা বেলেগ এটা মানে জলপিচ আছে, কিবা বেলেগ এটা লুক দি দিয়ে। হেভি হয় কিন্তু সেইযোৰততো এইযোৰ ইমান ধুনীয়া নহয়। এইযোৰো ভাল, কোনোবাই ভাল লাগিছে যদি ল'ব পাৰো, কিন্তু মোৰ আগৰযোৰ বহুত ভাল লাগিছে।
এইযোৰ একেবাৰে বেয়া লগা নাই, ভালে লাগিছে। হেভি হয়, কোনোবাই হেভি বিচাৰি আছে তো ল'ব পাৰে, কিন্তু মই এইযোৰ ৰিটাৰ্ণ কৰি দিম কাৰণ মোৰ দুযোৰে ৰেড কালাৰত হৈ যাব। তো মোক দুযোৰ ৰেড কালাৰত নালাগে। কোনোবাই যদি হেভিৰ ভিতৰত বিচাৰি আছে তো এইযোৰ ল'ব পাৰে। এয়া হৈছে মোৰ ছেকেণ্ড কাপোৰ। বেছি সময় মানে গাত ৰাখিব নোৱাৰি, বহুত গৰম দিছে। আৰু মোৰ 3 নম্বৰ কাপোৰ হৈছে এইযোৰ। এয়া এইযোৰো মই খোলা নাই, এতিয়া খুলি দিছো। এইযোৰ এয়া আপোনালোকে চাব পাৰিছে, এইটো কি কালাৰ, পিয়াজি কালাৰ বুলি কয়। তো আমাৰ ঘৰুৱা ভাষাতে কৈ দিছো। এইযোৰ মানে একেবাৰে বান্ধি চান্ধি দি দিছে। এইযোৰ মই বহুতকে প্ৰায় পিন্ধা দেখিছো, কিন্তু মানুহে বেলেগক যিবিলাক পিন্ধা দেখিছো সেইবিলাক মানে অলপ মানে চিম্পুল আছিলে, মানে এনেকুৱা ডিজাইনৰে আছিলে কিন্তু চিম্পুল আছিলে। এইযোৰ হেভি হয়, এয়া চাব পাৰিছে হেভি হয়। এইবিলাক হৈছে পাৰিবিলাক, এনেকে দিছে পাৰিবিলাক। এইযোৰো বহুত ভাল লাগিছে, কিন্তু এইযোৰ হেভি হয়, একদম মানে ওজন আছে। ইমান গৰমত এইযোৰ পিন্ধিব নোৱাৰিম। এইযোৰ কিন্তু ঠাণ্ডা দিনৰ কাৰণে একদম ধুনীয়া। কালাৰটোও ভাল লাগিছে, কি ক'ম আৰু। এয়া হৈছে চাদৰৰ মানে আঁচলটো। এয়া আপোনালোকে চাব দিছে, মানে গা আঁচল এতিয়া ফুলে দি আঁচলটো মানে এনেকে অলপ কি দিছে, হেভিকে দিছে ফুলটো, আৰু গাত অলপ মানে পাতলকে দিছে। এয়া আপোনালোকে চাব পাৰিছে গাত। এইযোৰো বহুতে ভাল লাগিছে। আগৰযোৰকে মানে আগৰযোৰ মানে প্ৰথমৰ যোৰ আৰু এইযোৰ বেছি ভাল লাগিছে। মাজতো মোক ইমান এটা ভাল লগা নাই, মানে একেবাৰে বেয়াও নহয়, ভালেই আহিছে। আৰু এয়া চাব পাৰিছে ইয়াৰ ব্লাউজ পিচ। এইযোৰৰ ব্লাউজ পিচত এনেকে মানে ফুলটো ইমান ডাঙৰকে দিছে, আমাৰ মানে হাতৰ এইখিনি এই চাইডখিনি মানে একদম কভাৰ হৈ যাব। এয়া চাব পাৰিছে, এইটো হৈছে ব্লাউজ পিচ আৰু এইখন হৈছে মেখেলা। মেখেলাৰ ফুলটো বহুত ডাঙৰ হয়। মানে মই আপোনালোকক কৈ হয়তো বুজাব নোৱাৰিম, আপোনালোকে নিজে লৈ এবাৰ চাব। এইযোৰ আৰু প্ৰথমৰ যোৰ, মোৰ প্ৰথমত যিযোৰ দেখুৱাইছো ৰেড কালাৰ এযোৰ আৰু এই কাপোৰযোৰ, আপোনালোকে যদি কালাৰটো নিজে পচন্দ কৰি লয় যে এইযোৰ কালাৰ ভাল পাইছে, এইযোৰৰ কালাৰটো ভাল পাইছে, কাপোৰযোৰ বেয়া নাপাব, সেইটো গেৰেণ্টি মই দিছো। কাপোৰযোৰ মানে ললে বেয়া নালাগিব, কিন্তু হেভি আছে কাপোৰযোৰ, সেইটো আগতে মই কৈ দিছো যে হেভি আছে কাপোৰযোৰ। এয়া চাদৰখন চাব পাৰিছে, এয়া ভিতৰ ফালে যিহেতু মেচিন মেড হয়, ভিতৰ ফালে এনেকুৱা এয়া গোটেই গাত মানে ফুল আছে, তো এইকাৰণে কাপোৰখন অলপ হেভি হৈছে। এয়া তো আপোনালোকক যদি এই 3যোৰৰ ভিতৰত যিযোৰে ভাল লাগে আপোনালোকে ল'ব পাৰিব। যদি ভাল লাগে কালাৰে প্লাস কাপোৰবিলাকো যদি ভাল লাগে তো আপোনালোকে ল'ব পাৰিব। কিন্তু এটা কথা, মোৰ মানে এই 3যোৰ কাপোৰে মিক্স পাট বুলি লিখা আছিলে, কিন্তু পিয়ৰ মিক্স পাটটো আৰু ক'ত আহিব, পলিপাটে আহি যায়, অলপ বেটাৰ কোৱালিটিটো আহি যায়, ভালে আহি যায়। আৰু মোৰ 3যোৰ কাপোৰে মানে বহুতে ভাল। মাজৰযোৰ অলপ মানে মই ৰিটাৰ্ণ কৰি দিম, কাৰণ মোৰ আগৰযোৰৰ লগত একেই কালাৰত হৈ গৈছে আৰু হেভি হয়। তো বৰ্তমান এযোৰৰ প্ৰয়োজন মোৰ নাই, যিহেতু গৰম দিন চলি আছে। তো মই প্ৰথমযোৰ আৰু লাষ্টৰযোৰ মানে ৰাখিম, 3যোৰৰ দুযোৰ ৰাখিম, এযোৰ ৰিটাৰ্ণ কৰি দিম। আৰু আপোনালোকক যিযোৰে ভাল লাগে, যদি ভাল লাগে কালাৰে বা ফুলে, যদি ভাল লাগে মোৰ ডিছক্ৰিপশ্যনত লিংকবিলাক পাই যাব, তাতে গৈ চেক কৰি চাব পাৰিব কেনেকুৱা কাপোৰবিলাক বা কিমান দাম, তো চাব পাৰিব।
তো আজি ভিডিওটো মোৰ ইমানখিনিয়ে আছিলে মই তিনিজোৰ কাপোৰ অৰ্ডাৰ কৰিছো তো আপোনালোকৰ লগত শেয়াৰ কৰি দিলো আপোনালোকে নিশ্চয় ভিডিওটো চাই ভাল পাব উপকৃত হ'ব আপোনালোকৰ যিসকলে চাদৰ মেখেলা লম বুলি ভাবি আছে আৰু আমাৰ ছোৱালী বিলাকে তো চাদৰ মেখেলা লৈয়ে থাকে আৰু আজিকালি মিছৰ পৰাই বেছি লোৱা হৈছে আৰু বেছিভাগে আমি 500-600 খিনি লয় তো এতিয়াৰ পৰা আপোনালোকে অলপ বেছি পইচা দি অলপ বেছি পইচা দি 1000 টকাৰ ভিতৰত এবাৰ লৈ চাবচোন কেনেকুৱা আহে মোৰ কথাটো বিশ্বাস কৰি ময়ো মানে তেনেকে ট্ৰাই কৰি চালো যে এইবাৰ অলপ বেছি দাম দিলো কেনেকুৱা আহে চাও কিন্তু এটা কথা ভাবিব গলে দোকানতকৈ মানে অলপ কমতে পাইছো কাৰণ দোকানত মানে কেতিয়াবা কি হয় আমাক ঠগি দিয়ে আৰু কেতিয়াবা কম দামতে দি দিয়ে হেতু মানে দোকানত আমাৰ কিনাৰ এটা কেপাসিটি থাকে ময়ো গৈ কেতিয়াবা দোকানত ঠগি আহো মানে কম দামৰ বস্তুটো বেছি দাম দি লৈ আহো আৰু কেতিয়াবা ঠিক দামতে লৈ আহো তেনেকুৱাই আৰু আমাৰ সবৰে লগত হৈ থাকে আৰু এই কেজৰ কাপোৰৰ ভিতৰত কাৰোবাক ভাল লাগে তো ল'ব পাৰে আৰু লাষ্টত আপোনালোকক মই এটাই কথা ক'ব বিচাৰো মানে এটা টিপছ দিম বুলি ক'ব বিচাৰিছো তো টিপছটো হৈছে এয়া আপোনালোকে যদি মিছৰ পৰা মানে চাদৰ মেখেলা অৰ্ডাৰ কৰি থাকে বা কৰিম বুলি ভাবিছে প্ৰথমতে এইটো কথা মনত ৰাখিবা আপোনালোকে অসমৰ হেণ্ডমেড চাদৰ মেখেলা কেতিয়াও মিছত নাপায় মিছত সব সময় মেচিন মেটে পাব সকলো সময়তে মই মিছত যিবিলাক সেলাৰে মানে সেল কৰে মেচিন মেটে সেল কৰে আৰু এইবিলাক আমাৰ অসমৰ পৰা নাহে গুজৰাট বা সুৰতৰ পৰা বা বাহিৰৰ পৰা মানে বিক্ৰী কৰে বেছিভাগে আৰু সবতকে আৰু এটা কথা হৈছে আপোনালোকে মানে টিপছটো এইটোৱে হৈছে যে আপোনালোকে মিছৰ পৰা সিল্কি টাইপৰ যদি মিক্স পাট বা পলি পাট এই ধৰণৰ কাপোৰ লাগে তো অলপ পইচা বেছি দি সিল্কি টাইপৰ কাপোৰটো ল'ব পাৰে এইটো আপোনালোকৰ পছন্দ মানে আহিব আৰু ভাল লাগিব কিন্তু কটনৰ কাপোৰ মানে বুয়া পদ্মিনী বা টস এই ধৰণৰ কাপোৰ মিছৰ পৰা কেতিয়াও নিকিনিব কাৰণ আপোনালোকৰ এইবিলাক কেতিয়াও ভাল নাহে লগতে এসি কটনো ভাল নাহে এসি কটনো আজিকালি মানে কিমান ভেৰাইটিজ ওলাই গৈছে কিমান টাইপৰ এসি কটন দি এসি কটনে এনে কাগজৰ টুকুৰা নে কি ভগৱানে জানে মানে কিছুমানটো এনেকুৱা মানে পিন্ধিবলে মানে ভাল নালাগে তো তেনেকুৱা নকৰিব যদি লম বুলি ভাবিছে অলপ পইচা বেছি দি দোকানত গলে তো এখিনি আমাৰ 1500 টকাত তো দোকানত আমি ভাল কাপোৰ নাপায় 1500 তো ওলাই যাবই তো মিছা চাই 1000 টকা দি ল'ব পাৰে আৰু এইবিলাকো যদি ভাল লাগিছে ল'ব পাৰিব আৰু মোৰ আগতো মানে চাদৰ মেখেলাৰ ৰিভিউ ভিডিও দিয়া আছে তাতো বহুত ধুনীয়া মই চাদৰ মেখেলাৰ ৰিভিউ ভিডিও দিছো এইবিলাকো চাই আপোনালোকে ল'ব পাৰিব তো আজি ভিডিওটো মোৰ ইমানখিনিয়ে আছে আৰু হেকলকে চাই থকাৰ কাৰণে সকলোকে ধন্যবাদ।